মনৰ কথা এই চেনেলত আকবৰ আৰু বীৰবলৰ যি কাহিনী প্ৰস্তুত কৰি থকা হৈ আছে তাৰে এইটো 6 নং খণ্ডলৈ আপোনাক স্বাগতম। হাতৰ তলুৱাত নোম নগজাৰ কাৰণ এই অদ্ভুত প্ৰশ্নৰ উত্তৰ বীৰবলে আকবৰক কেনেকৈ দিয়ে এই কাহিনীটোত আহকচোন আমি চাওঁ। সম্ৰাট আকবৰে মাজে সময়ে তেওঁৰ সভাসদসকলক একোটা অদ্ভুত প্ৰশ্ন কৰি ব্যস্ত ৰাখিছিল। এদিন তেওঁ সভাসদসকলক প্ৰশ্ন কৰিলে, হাতৰ তলুৱাত নোম নগজে কিয়? যেনে ধৰি লওক মোৰ হাতৰ তলুৱাত নোম গজা নাই কিয়? প্ৰশ্ন শুনি সভাসদসকলে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে। কোনোৱে সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। তেতিয়া বীৰবলে সবিনয়ে ক'লে, জাহাপনা, আপুনি গোটেই জীৱন ধৰি প্ৰজাক বহুতো দান কৰি আহিছে। সেই আত্মপ্ৰাপ্তিত আপুনি নিজৰ এখন হাতৰ তলুৱাৰে সিখন হাতৰ তলুৱা খহি থাকে। সেইবাবে আপোনাৰ হাতৰ তলুৱাত নোম গজা নাই। সম্ৰাটে ক'লে, মোৰ বাৰু আত্মপ্ৰাপ্তিত 2 হাত খহা বাবে নোম গজা নাই, কিন্তু বীৰবল তোমাৰ হাতৰ তলুৱাত নোম গজা নাই কিয়? বীৰবলে ক'লে, জাহাপনা, ময়ো জীৱনত আপোনাৰ পৰা বহু দান গ্ৰহণ কৰিছোঁ। সেই আনন্দতে ইখন হাতৰ তলুৱাৰে সিখন হাতৰ তলুৱা খহি আপোনাক কৃতজ্ঞতা জনাই আহিছোঁ। সেইবাবে মোৰ হাতৰ তলুৱাত নোম গজা নাই। সম্ৰাটে ক'লে, ভাল কৈছা, বুজিলোঁ, কিন্তু তোমাৰ আৰু মোৰ বাহিৰেও ইয়াত বহি থকা সভাসদসকলৰ হাতৰ তলুৱাত নোম গজা নাই কিয়? বীৰবলে মিচিকিয়াই হাঁহি এটা মাৰি ক'লে, জাহাপনা, আপুনি আমাক অন্যান্য সভাসদসকলতকৈ বেছি ভাল পায় আৰু তেওঁলোকতকৈও বেছি পুৰস্কৃত কৰে। সেইকাৰণে তেওঁলোকে আমাক হিংসা কৰে আৰু ৰাগতে তেওঁলোকে ইখন হাতৰ তলুৱাৰে সিখন হাতৰ তলুৱা খহি দিয়ে। সেয়েহে তেওঁলোকৰ হাতৰ তলুৱাটো নোম গজা নাই। বীৰবলৰ ধেমালীয়া কথাত আনন্দ পাই সম্ৰাট আৰু সভাসদসকলে হাঁহিবলৈ ধৰিলে। আশা কৰোঁ আপুনি ভিডিঅ'টো উপভোগ কৰিলে। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টোক লাইক, কমেণ্ট আৰু আপোনাৰ মতামত দিবলৈ নাপাহৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক যাতে নতুন ভিডিঅ'ৰ আপডেট আপুনি পায়। আগলৈ আকৌ নতুন কাহিনী লৈ হাজিৰ হ'ম। এতিয়ালৈকে সুস্থ থাকক, আনন্দৰে থাকক। থেংক ইউ আজিৰ বাবে।